নমস্কাৰ ৰাইজ, ৱেলকাম বেক টু মাই চেনেল এগেইন। মিনি ব্লগটো আজি ৰাতিপুৱাৰ ঠাণ্ডাৰ অনুভৱ কৰাই আৰম্ভ কৰিলোঁ। আমাৰ ফালে বহুত ঠাণ্ডা পৰিছে দেই। ৰাতিপুৱা মই এনেদৰে কেজৰিৱাল হৈ থাকোঁ। জাষ্ট এ জ'ক, গাইডক নধৰিব দেই। এনেকুৱাকৈ ঘৰ চৰ সাৰিলোঁ, কাম অকণমানটো কৰিবই লাগিব। তাৰপিছত এটা চিঙৰা দিলে খুৰীমা। গেষ্টিকটো হৈ থাকিব ৰাইজ, কিন্তু চিঞৰা মেইন। ইমান ঠাণ্ডা, কাম কৰিবলৈ ইচ্ছা নাযায়, কিন্তু কাম কৰিম বুলি লৈছোঁ, কাৰণ ইমান এলেহুৱা আমি কৰি থাকিলে নহ'ব। মা অলৰেডি কামত লাগি গৈছে, ফুলৰ মাজত থকা অপতৃণবিলাক গুচাইছে, আৰু মই কি কৰিলোঁ, কোদালেৰে অকণমান চাবিয়াই লৈছোঁ, তাৰপাছত তাত ফুল ৰুইছোঁ। কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো ভালকৈ নহ'ল, মানে মোবাইলটো ভালকৈ প্লেচ কৰা নাছিলোঁ মই। আৰু ইফালে দেখিছেনে কিমান হাত জঁটৰ মাজত সোমাই পেলাই ফুলৰ মাজত থকা অপতৃণবিলাক চাফ কৰিছোঁ। আৰু ৰাইজ, এইখিনিতে এটা অকণমান বানি দি দিওঁ আপোনালোকে যেনেকুৱাকৈ ফুলৰ মাজত থকা অপতৃণবিলাক গুচাই দিয়ে, আপোনালোকৰ জীৱনত থকা এই অপতৃণৰ দৰে মানুহবিলাকো গুচাই দিব পাৰে। আপোনাৰ জীৱনটো অকণমান হ'লেও সুখময় হ'ব। আৰু এইখন আছিলে আজিৰ থালি, বেঙেনা ভাজি, তিয়ঁহৰ চালাড আৰু মাছৰ আঞ্জা। আমাৰ ৰাইজৰ ভেলাঘৰ বান্ধি শেষ। ৰাইজ আজিলৈ বাই।